কোভিডগ্ৰস্ত পৰিস্থিতিৰ মাজতে অসমৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হয় অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। যোৱা 18 এপ্ৰিল দেওবাৰে নগাঁও জিলাৰ ডিমৰুগুৰিত গান্ধাৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত এখনি মুকলি বিহু উদযাপিত হয়। মুকলি বিহুখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী মাধুৰীমা চৌধুৰী। গান্ধাৰৰ উদ্যোগত যোৱা 2 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈকে এখনি বিহু কৰ্মশালাও অনুষ্ঠিত হৈ যায়। প্ৰায় 2 শতাধিক সৰু বৰ নাচনীক বিহু প্ৰশিক্ষণ দিয়া হয়। মুকলি বিহুখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা জনপ্ৰিয় অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে ঢোলৰ তালৰ চেৱে চেৱে এপাক নাচিলে। আৰু লগতে বিহু আৰু কৰোনা সন্দৰ্ভত তেওঁৰ মন্তব্য প্ৰকাশ কৰে। যোৱা বছৰ আমি সকলোৱে মনত বিৰাট দুখ পাইছোঁ। মইতো পাইছোঁৱেই আৰু বিহু নাই বুলি ক'লে মাধুৰীমাও নাই। গতিকে তেনেকৈ মোৰ নিচিনাকৈ সকলোৱে প্ৰতিজন অসমীয়াই বিহু ভাল পায়। বিহুৰ মানে যিবিলাক আমাৰ বিহুৰ কেইদিনত যিবিলাক সাংস্কৃতিক সন্ধিয়া হয়, সেই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ মানুহ ৰৈ থাকে। গতিকে যোৱাবাৰ যিহেতু নহ'লে এইবাৰ মানুহে বৰ আশাৰে বাট চাই আছিলে আৰু এতিয়ালৈকে আমাৰ সাংস্কৃতিক সন্ধিয়াও হ'ল এতিয়ালৈকে। কিন্তু তথাপিতো আমি এই কৰোনা মহামাৰী যিটো আছে তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব, কিয়নো যাতে 2020ৰ নিচিনা আকৌ এটা এনেকুৱা ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি নকৰে। 2020ত আমাৰ মাজৰ পৰা বহুতো স্বনামধন্য ব্যক্তিসকল আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তাৰ উপৰি বহুত লোক তেনেকৈ আঁতৰি গ'ল। এইবাৰ যাতে সেইখিনি অৱস্থা নাপায়গৈ, গতিকে আমি উৎসৱত আমি ফূৰ্তি তামচা চব কৰিম, কিন্তু তাৰ লগে লগে আমি সাৱধানো হ'ব লাগিব। মুকলি বিহুখনিত বিহু নৃত্য প্ৰতিযোগিতাৰ লগতে শিশু কিশোৰী যুৱতী আৰু বোৱাৰীসকলৰ এখনি সুন্দৰ সাজপাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। প্ৰতিযোগিতাত বিচাৰক হিচাপে আছিল হিৰণ্য শৰ্মা আৰু মৃদুস্মিতা ভট্টাচাৰ্য। এইদৰেই সুন্দৰভাৱে আৰু শৃংখলাবদ্ধভাৱে উদযাপিত হৈ যায় মুকলি বিহুখনি। মিলি গ'ল কেনেকৈ। আৰু এটা কথা, যদি কেনেবাকৈ ক'ভিড নাথাকিলেহেঁতেন, ৰাতি এটালৈকে হ'লহেঁতেন, তেতিয়াতো 100 যদি হ'লহেঁতেন, 100ত চাগে তথাপিতো মচন্দ হৈ উঠিছে ৰাইজ। বিচাৰকে আমাক বৰ্ণালী শইকীয়াৰ সহযোগত প্লাবিতা হাজৰিকাৰ ৰিপৰ্ট, DNA নিউজ।